তাৰে 2 লাখ 180 দিলে হল 180 ভুলতো নিদিব কমাই দিব গুটিখিনি প্ৰাইচ তো কি খবৰ সবৰে নতুন এটা ভিডিও লৈ আহি গৈছো আপোনালোকৰ আগত য'ত পাব অটোমেটিকত নিউজ বহুত কম পায় তো অটোমেটিকত নিউজ আছে আৰু বেলেগ ধৰণৰ গাড়ী আছে যেনেকৈ থাৰ ওল্ড জেনেৰেশ্যন কাৰেণ্ট জেনেৰেশ্যন সব গাড়ী ডিটেইলছ পাব ক'ত আছো মই মুন্না অটোমোবাইল তেজপুৰ নিয়াৰ প'ল' ফিল্ড তো বলক আজিৰ গাড়ী যি আছে সব ডিটেইলছ আপোনালোকক দিওঁ কিন্তু তাৰ আগতে যেতিয়া গাড়ী পাৰ্চেছ কৰে চাব ভালকৈ ভেৰিফাই কৰিব তাৰপিছত পাৰ্চেছ কৰিব পুৰণা ভিডিঅ' আই বটনত চাব মুন্না দাক আমি ৰখাই দিছোঁ ইয়াত মুন্না দা কওক খবৰ ভাল নে একদম বঢ়িয়া তো দেৰি নকৰাকে এই ভিডিঅ'ত সব বাজেটেৰ সেগমেন্টৰ গাড়ী বেছি আছে ডিটেইল দিম দেৰি নকৰো সুইফটৰ পৰা হয় সুইফটৰ ৱাক এৰাউণ্ড চাই থাকক তাৰ লগতে ফাইনেন্স ডকুমেন্টেশন ইয়াৰ পৰা হ'ব হয় সব ইয়াৰ পৰা হ'ব গুটে ৰেট বিলাক নেগোশিয়েবল হয় ওকে দেৰি নকৰো সুইফটখনৰ কক ডিটেইলছ 2021 ৰ হয় সুইফট VXI মাত্ৰ 15000 কিলোমিটাৰ চলিছে আৰু আস্কিং এইখনৰ আস্কিং আহিব 6,35,000 635 আৰু মাত্ৰ 180 যদি ডাউন পেমেন্ট দিয়ে 1,80,000 টকা এখন লৈ যাব পাৰিব 180 ত আপোনালোকে এখন গাড়ী লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স হ'ব EMI দিব লাগিব সেলেৰিও এখন আছে ZXI কক 2018 ৰ হয় সেলেৰিও ZXI প্লাছ খুব ধুনীয়া হৈ আছে গাড়ী এপ্ৰক্স 30-35,000 কিলোমিটাৰ চলিছে এইখনৰ প্ৰাইস আহিব 4,45,000 445 ওকে নতুনত 6 মান যায় ওকে তো এতিয়া 445 ত পাব কিন্তু 445 ভুলতো নিদিব কমাই দিব গুটিখিনি প্ৰাইস নেক্সট আছে আৰু এখন সেলেৰিও কিন্তু সিলভাৰ কালাৰত কক সেলেৰিও ZXI 2020 ৰ হয় 2020 ডিসেম্বৰৰ হয় সেলেৰিও ZXI 35,000 কিলোমিটাৰ চলিছে গাড়ী খুব ধুনীয়া হৈ আছে এইখনৰ প্ৰাইস আহিব 4,75,000 475 ওকে ইন্টেৰিয়ৰ একবাৰ চাব পাৰে কি কন্ডিশনত আছে 475 ত এখন পাই যাব তাৰ পিছত আছে এখন নিয়স গ্ৰ্যান্ড আইটেন নিয়স কিন্তু অটোমেটিকত বহুত কম পায় নিয়স হয় কক 2021 ৰ হয় গ্ৰ্যান্ড আইটেন নিয়স আস্থা অটোমেটিক খুব ধুনীয়া হৈ আছে এল'হুইল প্ৰজেক্টৰ লাইট গুটিখিনি আহে ওয়্যাৰলেছ চাৰ্জাৰ আহে নেকি হয় কক পেট্ৰল হয় এপ্ৰক্স 50,000 কিলোমিটাৰ চলিছে খুব ধুনীয়া হৈ আছে গাড়ী এইখনৰ প্ৰাইস আহিব 6,25,000 টকা 625 ওকে 6,25,000 এইখনৰ আস্কিং 2 লাখ মান দিলে ফাইনেন্স হ'ব আৰামছে হৈ যাব হয় ওকে নেক্সট আছে ইগনিছ কক 2017 ৰ হয় মাৰুতি ইগনিছ জেটা অটোমেটিক 74,000 কিলোমিটাৰ চলিছে এইখনৰ প্ৰাইস আহিব 4,45,000 445 আৰু মাত্ৰ 1,20,30,000 টকা ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব ওকে 4,45,000 ত এখন লৈ যাব পাৰিব 1,20,000 ৰ পৰা 1.5 লাখৰ ভিতৰত ফাইনান্স হৈ যাব নেক্সট আপোনালোকক দেখুৱাম ৰাফ এণ্ড টাফ মানে পুৰা ৰাফ এণ্ড টাফ তো বলক আমাৰ লগত হেপিনে চাওক থাৰ এখন আছে আনকমন কালাৰত কক এইখনৰ ডিটেইলছ 2023 হয় ডিজেল পেট্ৰল ডিজেল মাইলেজ ভাল পাব 4x4 ত হয় 2023 হয় ডিজেল গাড়ী খুব ধুনীয়া হৈ আছে মাত্ৰ 10-11,000 কিলোমিটাৰ চলিছে অলপ মডিফাই ওপৰত কেৰিয়াৰ লগোৱা আছে এইখনৰ প্ৰাইস কিমান আহিব 15,25,000 15,20,000 25,20 ৰাউণ্ড ফিগাৰত আমি ধৰি লওঁ নতুনত এখন কিমান যায় 17-18 যায় আৰামছে এখন BS6 হয় ওকে ডিজেলত মানে মাইলেজ বেছি পাব হয় তো 4x4 ত যদি থাৰ ল'ব বিচাৰে চাব পাৰে এখন থাৰ নেক্সট আৰু এখন থাৰে আছে কিন্তু ৰাফ এণ্ড টাফ মানে পুৰাই ৰাফ এণ্ড টাফ কক এইখনৰ ডিটেইলছ 2016 ৰ হয় মহিন্দ্ৰা থাৰ 4x4 45,000 কিলোমিটাৰ চলিছে এইখনৰ প্ৰাইস আহিব 5,85,000 585 অনলি মানে অল্টোৰ দামত থাৰ 4x4 AC পাৱাৰ ষ্টিয়াৰিং মিউজিক সিস্টেম সব আছে লগতে ডাউন পেমেন্ট যদি কোনোবাই কৰিব বিচাৰে 2 লাখ 180 দিলে হল 180 নেক্সট আছে এখন মহিন্দ্ৰা TUV 300 ডিটেইলছ লম ডিজেলত আছে 2019 ৰ হয় মহিন্দ্ৰা TUV 300 T6 প্লাছ গাড়ী ধুনীয়া হৈ আছে ফুল পেপাৰ আপডেট পাব এইখনৰ প্ৰাইস আহিব 6,25,000 625 2019 ৰ ওকে 6,25,000 আস্কিং হয় নতুনত এখন 8 ৰ পৰা 9 লাখ যায় বেছি আহে চাগে এক্সাক্ট প্ৰাইস ময়ো নাজানো এখনত চাব পাৰে আপোনালোকে গুগলত গৈ আৰু এতিয়া 1.5-2 লাখ টকা ডাউন পেমেন্টত ওলাই যাব আৰামছে হয় নেক্সট আছে ডিজেলত এখন ভিটাৰা ব্ৰেজা ডিজেলৰ মাইলেজ অলপ বেছি পায় হয় অলপ বেছি নহয় বেছি তো নিয়াৰ এবাউট 20 এবভ পাব যদি ভালকে চলায় 2017 ৰ হয় ভিটাৰা ব্ৰিজা ZDI ZDI গাড়ী ধুনীয়া হৈ আছে এপ্ৰক্স 80,000 মান চলিছে এইখনৰ প্ৰাইস আহিব 6,15,000 টকা 6,15,000 টকা নতুনত এখনটো ZDI প্লাস 10.5 লাখৰ ওপৰত আছিল হয় তো নেক্সট আছে এখন ভেনু 1.0 ইঞ্জিনত 1.0 টাৰ্বো 120 bhp হৰ্স পাৱাৰ আনকমন কালাৰত ডিটেইলছ লম
2019 ভেনু SX প্লাছ ইয়াত আপোনাৰ সানৰুফ পাব আৰু পুশ বটম পাব আৰু তাতকে ভাল কথা এখন অটোমেটিক হয় অটোমেটিক নি অটোমেটিক হয় ওকে কক অটোমেটিক হয় হা এইখনৰ প্ৰাইস আহিব 8,45,000 ওকে ইফ আই নট ৰং যদি মই ভুল নহওঁ এখনত ডিসিটি ট্ৰান্সমিশন আছে হয় ডুৱেল ক্লাচ ট্ৰান্সমিশন আছে ডিসিটিৰ বেচিং ইয়াত ক'ৰবাত বেক সাইডত থাকিব পাৰে যেতিয়া গিয়াৰ চেঞ্জ হ'ব গম নাপায় বাকি টেষ্ট ড্ৰাইভ কৰিলে গম পাব কেনেকুৱা কণ্ডিশ্যনত হৈ আছে আৰু 3 লাখ মান দিলে ওলাব ন আৰামছে ওলাই যাব হয় কিমান কৈছে আস্কিং 8,45,000 আৰু এখন ভেনু মেনুৱেল কক ৱাক এৰাউণ্ড চাওক ব্লু কালাৰত ইণ্টেৰিয়ৰো আমি দেখুৱাম মুন্নাদাৰ পৰা এইখনৰ ডিটেইলছ ল'ম মুন্নাদা 2019 হয় ভেনু SX মেনুৱেল 30-32,000 কিলোমিটাৰ চলিছে গাড়ী খুব ধুনীয়া হৈ আছে কৰিবলগীয়া একো কাম নাই ইয়াত আস্কিং আৰু ডক্টৰ ইউজ কাৰ হয় 8,35,000 835 নেগোচিয়েবল হয় কমিব তাৰ পৰা নেক্সট আছে মাৰুতিৰ এখন SUV নট এক্সাক্টলি SUV গ্ৰাউণ্ড ক্লিয়াৰেন্স বেছি অলপ বেয়া ৰাস্তাত চলাব পাৰে এখন একবাৰ আমি দেখুৱাই দিছোঁ আস্কিং আৰু গোটেই ডিটেইলছ মুন্নাদাৰ পৰা ল'ম 2020 হয় মাৰুতি এক্সপ্ৰেছো VXI মাৰুতি এক্সপ্ৰেছো VXI গাড়ী ধুনীয়া হৈ আছে এপ্ৰক্স 30,000 কিলোমিটাৰ চলিছে এইখনৰ প্ৰাইস আহিব 4,55,000 ওকে 455 ৰ পৰা কমিব কোনো গাড়ী প্ৰাইস ফিক্স নহয় Honda MS পেট্ৰল 2018 হয় 4 ষ্টাৰ ৰেটিং আহে সেফটি Honda Amaze S মডেল এপ্ৰক্স 70-75,000 কিলোমিটাৰ চলিছে পেট্ৰল এইখনৰ প্ৰাইস আহিব 5,35,000 টকা 5,35,000 টকা নেগোচিয়েবল হয় ওকে তাৰ পিছত আছে এখন ফোৰ্ডৰ ফ্ৰী ষ্টাইল টাইটেনিয়াম পেট্ৰল গাড়ী ধুনীয়া হৈ আছে পেপাৰ ফুল আপডেট পাব 2018 হয় ফোর্ড ফ্রি স্টাইল পেট্রোল এপ্রক্স 45-50,000 কিলোমিটার চলিছে এইখনৰ প্ৰাইস আহিব 4,65,000 নতুনত এখন 7-8 লাখ বেছি যায় ন এতিয়া বেলেগ এখন পাৰ্কিঙত বেলেগ কিছুমান গাড়ী আছে সেইবিলাক একবাৰ আপোনালোকক দেখুৱাই দিম তো বলক আমাৰ লগত বেলেগ পাৰ্কিঙত তো আহি গৈছো বেলেগ এখন জায়গাত বেলেগ এখন পাৰ্কিঙত ফাৰ্স্ট গাড়ী এখন আছে অল্টো কেটেন এইখনৰ পৰা ডিটেইলছ ষ্টাৰ্ট কৰিম হোৱাইট কালাৰত অল্টো কেটেন 07 এণ্ড ৰেজিষ্ট্ৰেচনৰ ডিটেইলছ 2018 হয় অল্টো কেটেন VXI মাত্ৰ 22,000 কিলোমিটাৰ চলিছে স্পেয়াৰ টায়াৰ ইউজ হোৱা নাই গাড়ী খুব ধুনীয়া হৈ আছে এইখনৰ প্ৰাইস আহিব 3,95,000 নেগোচিয়েবল নে নেগোচিয়েবল হয় কমিব ওকে নেক্সট তাৰ পিছত আছে আপোনালোকৰ কাৰণে এখন ইয়ন হোৱাইট কালাৰত 2013 হয় ইয়ন এৰা প্লাস 30-35,000 কিলোমিটাৰ চলিছে গাড়ী ধুনীয়া হৈ আছে পেট্ৰল AC পাৱাৰ ষ্টাৰিং পাৱাৰ উইন্ডো সাউন্ড সিস্টেম গুটেখিনি ফিচাৰ পাব এইখনৰ প্ৰাইস আহিব 2,45,000 245 ওকে নতুনত তো 3.5-4 আছিল ন হয় ওকে নেক্সট তাৰ পিছত আৰু এখন আছে i20 খনৰ ডিটেইলছ আৰু একবাৰ লৈ লম মানে ইয়াত বাজেট সেগমেন্টৰ গাড়ী অলপ বেছি মানে বাইকৰ আখে-পাখে প্ৰাইজৰ গাড়ী ওলাই যাব কক i20 খনৰ ডিটেইলছ 2012 হয় i20 মেগনা গাড়ী ধুনীয়া হৈ আছে 40-45,000 কিলোমিটাৰ চলিছে এইখনৰ প্ৰাইস আহিব 2,45,000 ওকে আৰু সেইখন ওয়েগনাৰ 2012 হয় ওয়েগনাৰ এপ্ৰক্স 55,000 কিলোমিটাৰ চলিছে 55,000 কিলোমিটাৰ চলিছে VXI এইখনৰ প্ৰাইস আহিব 2,75,000 নেগোচিয়েবল হয় ওকে তাৰ পিছত আৰু এখন ওয়েগনাৰ আছে ইয়াত মই ওয়েগনাৰ তিনিখন একেলগে দেখা পাই আছো নেক্সট খনৰ ইন্টেৰিয়ৰ ফাৰ্স্ট চাওক ৰেড কালাৰত আছে কক 2017 হয় ওয়েগনাৰ VXI গাড়ী 45-50,000 কিলোমিটাৰ চলিছে এইখনৰ প্ৰাইস আহিব 3,85,000 হয় মুনিয়াৰৰ 2017 ওকে আৰু এইখন 2016 হয় ওয়াগনার VXI এপ্রক্স 30-35,000 কিলোমিটার চলিছে এইখনৰ প্ৰাইস আহিব 3,65,000 আৰু নেক্সট আছে এখন i10 গ্র্যান্ড i10 2013 হয় গ্র্যান্ড i10 স্পোর্টস এইখনৰ প্ৰাইস আহিব 3,55,000 নেগোচিয়েবল হয় ওকে 3,55,000 ত এখন গ্র্যান্ড i10 পাব 1200 সিসি ইঞ্জিনৰ গাড়ী ইকো দুখন আছে দুখনেই হোৱাইট কালাৰত 2023 হয় ইকো 5 সিটাৰ AC গাড়ী খুব ধুনীয়া হৈ আছে ইয়াত গুটেখিনি বস্তু লাগি আছে যিখিনি আহে এসেসৰিজ সেইখিনি লাগি আছে এইখনৰ প্ৰাইস আহিব 4,85,000 নেগোচিয়েবল হয় ওকে তাৰ পিছত যদি আৰু এখন ইকো আছে সেইখন চাও সেইখনৰ ডিটেইলছ একবাৰ লৈ লৈছো হোৱাইট কালাৰত AS22F ৰেজিষ্ট্ৰেচনৰ গাড়ী ইন্টেৰিয়ৰ একবাৰ চাওক AC আছে নে নাই কি ডিটেইলছ 2019 হয় ইকো ভেন 5 সিটাৰ AC আছে ইয়াত 40-45,000 কিলোমিটাৰ চলিছে এইখনৰ প্ৰাইস আহিব 4,45,000 নেগোচিয়েবল হয় ওকে তাৰ পিছত মাৰুতি ওমনি ভেন এখন আছে দুখন ভেন আছে হয় 2017 হয় মাৰুতি ওমনি ভেন 60-65,000 মান চলিছে এইখনৰ প্ৰাইস আহিব 2,75,000 ওকে 2016
2017 17 17 আৰু এখন আছে হোৱাইট কালাৰ কক 2019 মাৰুতি অমনি ভেন 8 সিটাৰ গাড়ী বহুত ধুনীয়া হৈ আছে মানে বন্ধ হোৱাৰ আগৰ 2019 ফুল অৰিজিনাল সেবৰ আছে গাড়ী এইখনৰ প্ৰাইস আহিব 2,95,000 ওকে সেন্ট্ৰো আছে দুখন একেলগে 2010 সেন্ট্ৰো গাড়ী ধুনীয়া হৈ আছে এইখনৰ প্ৰাইস আহিব 1,35,000 মানে বাইকৰ দামত গাড়ী লৈ যাব পাৰিব তাৰপিছত আৰু এখন আছে সেইখনো আহিবনে বাইকৰ দামত সেইখনো আহিব বাইকৰ দামত এইখনত এসি আছে না নাই এইখন ষ্টেণ্ডাৰ্ড আচ্ছা আৰু এইখন সিলভাৰ কালাৰ এসি পাৱাৰ ষ্টাৰিং পাৱাৰ উইন্ডো চেন্টাৰ লক এলসিডি সাউন্ড সিস্টেম ব্যাক ক্যামেৰা গুটেখিনি ফিচাৰ আছে কিমান এইখন আছে 2013 হয় এইখনৰ প্ৰাইস আহিব 2,15,000 নেগোশিয়েবল হয় ওকে তো এই আছিল আজিৰ ভিডিও মুন্না অটোমোবাইলৰ পৰা নতুন এটা ভিডিও সোনকালে লগ পাম তেতিয়ালৈকে চাই থাকিব আৰু এই ভিডিও চোৱাৰ বাবে ধন্যবাদ